हेलो एवरीवन আপোনালোকক সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আজি এই বিশেষ প্ৰগ্ৰামটো মই নাম ৰাখিছো দি আনকাট আমি আজি জানিম এজন ইউটিউবাৰৰ বিষয়ে এজন কন্টেন্ট ক্ৰিয়েটৰৰ বিষয়ে আজি এই কন্টেন্ট ক্ৰিয়েটৰজনে কম সময়ৰ ভিতৰতে 1 মাহ 2 মাহৰ ভিতৰতে কৃষ্ণৰ খুবেই জনপ্ৰিয় হৈ উঠিছে আমাৰ অঞ্চলবাসীয়ে জানিব বিচাৰে যে এই ক্ৰিয়েটৰজনৰ মনৰ অনুভৱবোৰ বা মানুহে কি ভাবে স্বাগতম জনাইছো তমিজ হাজৰিকা আৰু মোৰ কাকা হয় তো মই কাকা হিচাপে সন্মান কৰি কাকাক মাতিছো কাকা স্বাগতম জনাইছো আমাৰ এই আনকাট স্পেশাল ভিডিঅ'ত কেনেকুৱা ধৰণৰ লাগিছে কেনেকুৱা ধৰণৰ মানুহৰ পৰা কেনেকুৱা ধৰণৰ ফিডবেক আহি আছে ভালে 99% ভালে ভালে 1% নেগেটিভ আহিছে নেগেটিভটো আহিব 1-2% কমেন্ট আহিছে নেগেটিভ এতিয়া কথাটো হ'ল কি যে প্ৰথম যিদিনাখন এটা ভিডিঅ' আপলোড কৰিছিলি ডান্সৰ তাৰ পিছৰ পৰাই এই মানে চিলচিলাটো আৰম্ভ হ'ল প্ৰথম ডান্সৰ ভিডিঅ'টো চাই মানুহে কি ৰেছপন্স দিছিল বা ঘৰৰ মানুহে কেনেকুৱা ধৰণৰ ৰেছপন্স দিছিল লগৰ বন্ধু বান্ধৱী ওচৰ চুবুৰীয়া সেই বিষয়ে কি হ'ব প্ৰথম ডান্সৰ ভিডিঅ'টো খুব এটা কি হৈছিল ভালে এটা কি পাইছিলোঁ সফলতা পাইছিলোঁ আৰু প্ৰথম যিটো ডান্স আছিল সেইটো সফলতা ভালখিনি পাইছোঁ আৰু দ্বিতীয় যেতিয়া ডান্স দিলোঁ তেতিয়াও সফলতা পাইছোঁ ডান্সটো দুটাই দিছোঁ অলৰেডি দুটা মানে এতিয়ালৈকে ডান্সটো কমেডি মানে চলো কাৰণে বেছি কৰা হয় জুবিনৰ কাৰণে বেছি কোৱা হয় জুবিনৰ মানে 90% জুবিনৰে 90% জুবিনৰে আমি চাইছো ভিডিঅ'বোৰ বহুতে ধুনীয়া লাগিছে আৰু ইউনিক এটা ডান্স দেখিবলৈ পোৱা গৈছে আমাৰ কাকাৰ পেজত কাকা এইফালে অলপমান এতিয়া আৰু আপোনাৰ ভিডিঅ'ত দুটা মানে আপোনাৰ দুটা বা তিনিটা ভিডিঅ' তেনেকুৱা ধৰণৰ কিবা ব্লগিং চিষ্টেমৰ আছিলে তাতে এজন মানুহকো দেখা গৈছে তেখেতৰ বিষয়ে কিবা বা কেনেকৈ এপ্ৰ'চ কৰিছে আপোনাৰ ভিডিঅ' দেখাৰ কাৰণে মানে বিৰাট এটা ইণ্টাৰেষ্ট আছিল মোতকৈ বেছি কি অভিনয় কৰাৰ নাটক কৰাৰ খুব ইণ্টাৰেষ্ট তেখেতৰ সি মোক আহি কয় আৰু কি নাটক কৰিম বুলি দুখন নাটক বনালোঁ পথাৰত দুখনৰ ভিতৰত এখন সফল হৈছে দুখনে সফল হৈছে কাৰণ দুখনতে 3000-4000 ভিউজ আহিছে এখনত 6000 হৈছে আৰু এখনত 3000 হৈছে আৰু লগতে এটা ভিডিঅ' দেখা গৈছে অপৰাণ বন্ধুৰে এই ভিডিঅ'টোত মোটামুটি 3-4 জনক কাষ্টিং কৰিছে 3-4 আৰু তাতে এজন ফিমেলো আছিল ফিমেল আছিলে না মানে মেলকে ফিমেল কৰি ৰোলটো কাৰণে ৰেডি কৰা হৈছিল মেলকে ফিমেল কৰিছোঁ ঘৰটো তাৰমানে শাৰী পিন্ধি আৰু এই ভিডিঅ'ছবোৰ যে বনোৱা যিহেতু আমি একেলগে থাকোঁ গম পাওঁ আমিতো কেতিয়াও দেখা নাই তেনেকুৱা ধৰণৰ ভিডিঅ' শ্বুটিং কৰি থকা অৱস্থাত দিনৰ কোনটো ভাগত ভিডিঅ'ছবোৰ শ্বুটিং কৰা হয় দিনৰ ৰাতিপুৱা 6টাৰ পৰা 7টা ৰাতিপুৱা 6টাৰ পৰা 7টা ভিডিঅ' প্লেনিং থাকিলে মানে আগতীয়াকৈ টিম মেম্বাৰক জনাব লগা হয় যে কালি ভিডিঅ' শ্বুট কৰিম আমি একদিন আগতে একদিন আগতে জনোৱা হয় মানে বেছিভাগ ভিডিঅ'ই মানে 6টাৰ পৰা 7টা এদিন মাত্ৰ এই ৰবি ভাগত গৈছিলোঁ দুপৰীয়াৰ ভাগত এদিনকাই মানে শ্বেডিউলটো ক'ব গ'লে ৰাতিপুৱাৰ ভালে দিনৰ কামটো আৰম্ভ কৰাৰ আগতে ভিডিঅ'ছৰ কামবোৰ কৰা হয় তাৰপিছত দিনৰ যিবোৰ দৈনন্দিন জীৱনৰ কাম কাজ থাকে সেইবোৰ কৰা হয় 1 ঘণ্টাৰ ভিতৰত ঠিক কৰা হয় ৰাতিপুৱা আধা ঘণ্টা 1 ঘণ্টা আপোনাৰ চেনেলৰ মানে মেম্বাৰ কেইজন মানে কেইজন টোটেল মেম্বাৰে কাম কৰি আছা দেখি আছো 3-4 জন আহি আছে ভিডিঅ'ত কেনেকুৱা ধৰণৰ মানে 5জন আছে মোৰ সহযোগী 5জন আছে মোক হেল্প কৰে কেমেৰা কি কৰে ভিডিঅ' যেতিয়াৰ পৰা বনোৱা আৰম্ভ কৰিছে তেতিয়াৰ পৰা বজাৰত গ'লে তেনেকুৱা ধৰণৰ কিবা ফেন্স ফলোইং দেখা যায় নেকি কয় নেকি যে ভিডিঅ'ছবোৰ ভাল লাগে এনেকুৱা ধৰণৰ কৰি থাকা কিবা তেনেকুৱা বহুতে কয় মাতে দোকানীবিলাকে বহুতে মাতি কয় ভাল লাগে ভিডিঅ'বিলাক চাই ভাল লাগে বনাবি আৰু ভাল বনাবি কয় ইয়াতকৈ ভাল বনাবি কিয় মই যিমানখিনি শুনিছোঁ যিমানখিনি দেখিছোঁ যে আপোনাৰ এই ডান্সৰ ভিডিঅ'ছবোৰ মানুহে বহুতে পচন্দ কৰে 90% মানুহ পচন্দ কৰে 10% মানুহ কয় ডান্সটা অলপখানি কি বেছি স্পীড হয় বেছি কয় কিছুমানে কয় আৰু কি কিছুমানে কয় ঠিকে হয় স্পীড হোৱাৰ কাৰণে চাগে ভাল লাগে আৰু 10% মানুহে হয়তো ইমান হেৰি নাজানে আমাৰ নতুন যিবোৰ কণ্টেণ্ট ক্ৰিয়েটৰ আহি আছে বা যিবোৰ নতুনভাৱে বনাব চেষ্টা কৰি আছে তেওঁলোকৰ বাবে কিবা দুই এষাৰ কেনেকুৱা ধৰণৰ কৰিব লাগে কাৰণ আপোনাৰ এই ডিজিটেল প্লেটফৰ্মত অহাৰ 1 মাহ 2 মাহ পিছৰ পৰাই আপুনি ধুনীয়া এটা নাম মই জুবিনৰ মৃত্যুৰ পিছৰ পৰাহে ষ্টাৰ্ট কৰিছোঁ বনোৱা 1 মাহ ধৰি লওঁ 1 মাহ 10-15 দিন হ'ল আৰু ইমান কম সময়ৰ ভিতৰত বহুত ডাঙৰ এটা নাম পাইছা
বহুত ভিউজ আহি আছে, লাখ 1.5 লাখ ভিউজ আহি আছে, মানুহে চাই আছে। তো নতুন ক্ৰিয়েটৰসকলক কি ক'বা, কেনেকৈ কাম কৰিব লাগে? ক্ৰিয়েটৰসকলক অতি ভালকৈ কাম কৰিব লাগে, তাৰমানে অতি এটা নিয়ম নীতিৰ মাজত কাম কৰিব লাগে। কিছুমান বেয়া কমেণ্ট দিলেও সেইটোত ৰিপ্লাই দিব নালাগে, সেইটোৱে আৰু কি। কিছুমান মানুহে বেয়া কমেণ্টো দিয়ে, সেইটো ৰিপ্লাই দিলে অলপ মাইনাছ পইণ্ট হয়। তো বন্ধুসকল দেখিছা, প্লেটফৰ্মত, ডিজিটেল প্লেটফৰ্মত যদি ভাল কাম কৰা হয় কিমান ধৰণৰ সফলতা আছে। জিতা যাত্ৰা উদাহৰণ আমাৰ প্ৰমিশ কাকা 1 মাহৰ ভিতৰতে বহুত নাম পাবলৈ সক্ষম হৈছে। আৰু মই আশা কৰোঁ আপোনালোকৰ যদি মনৰ পৰা কিবা এটা এই ফেচবুক হওক, ইউটিউবৰ হওক কাম কৰা হয়, তেনেহ'লে নিশ্চয় কিবা নহয় কিবা আছে। আৰু আজি এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আশা কৰিম নেক্সট এপিছ'ডত মই আৰু এজন বেলেগ ক্ৰিয়েটৰৰ লগত আপোনালোকক পৰিচয় কৰাওঁতে কিছু বিশেষ কথা বতৰা পাতিম। তো বন্ধুসকল ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো। চি ইউ।